নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কিষাণ কৌশিক ব্লগলৈ স্বাগতম। অথনিৰ পৰা যুঁজি মই ষ্টাৰ্টিংটো কৰিবই পৰা নাই আৰু আজি আমাৰ আছে শিৱসাগৰৰ বেতবাৰীত ভাওনা প্ৰতিযোগিতা আৰু আমি ওলাইছোঁ আৰু ইতিমধ্যে আমাৰ হৈছে 4:30 আৰু ইতিমধ্যে আমাৰ তাতে ছেকেণ্ড শ্ব' আছে যিহেতু প্ৰথম দৰ্শনী ষ্টাৰ্ট হৈ গৈছে। গতিকে আপোনালোকক গৈ পাই দেখাই আছোঁ আৰু কোন কোন যাব। আজি আপোনালোকে নতুন নেদেখে আৰু ইয়ে থাকিব আছোঁ আমি। মই সীতা চৰিত্ৰতে কৰিম, মিলা আমাৰ ইচ্ছাতে কৰিব। গতিকে সকলে চাব শেষলৈকে। আন্ধাৰ মই নোলালো একো নহয়, এনেকৈ হ'ব। দেখিলেতো চব ঠিক ঠাকে দেখিব। খালি আমি এতিয়া আমগুৰিৰ পৰা বেতবাৰীলৈ গৈ আছোঁ। আমাৰ ছেকেণ্ড শ্ব' বিদ্যা বেলেগ আন্ধাৰ 8টা বজাৰ পৰা হ'ব। গতিকে আপোনালোকে বাকী পিছত দেখিবলৈ হ'ব। ঠিক আছে, কাটি দিয়া হ'ব। এইটোৱে আৰু এইফালে যাবলৈ লওঁতে অলপ বিসংগতি ঘটিলে। গাড়ীখন ফচিলে। ইফালে আজি পুনৰ মনদ্বীপ মোৰ লগত। আজি খালি ৰজকিনী কৰিব। মিজাজ কোমা পাইছোঁ আপোনালোকক অথনি দেখুওৱা নহ'ল। আমাৰ লগত এয়া আহিছে আজি অকণি আৰু আমাৰ প্ৰাঞ্জল। আমি মৰমতে অকণি আৰু এইফালে আছে পৰাণ, বিশেষকৈ ইও পুত্ৰণ আছে আৰু ই মহিলা চৰিত্ৰৰ লগতে দুইটা চৰিত্ৰই কৰে। আমাৰ অতিকৈ মৰম। আৰু এইফালে আছে আমাৰ মন্দিৰ। আপুনি আন্ধাৰে মুন্ধাৰে ইয়াক নেদেখিলে, ই আজি গাব ৰজকিনী। নমস্কাৰ এটা দিলে ভালকৈ কৰ ৰাইজক। ভোটটো দিবলৈ কওক। ভোটটো দি জয়যুক্ত কৰিব। মই সমূহ ভোট দিব, সমূহ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, গালি এই লাইকনটো দবাই দিব দিব দেই। আমি এতিয়া মেকআপ লওঁ। আমাৰনো পূজা বুলিবলৈ কি আৰু, আমাৰ এনেকৈ পূজাৰ আৰম্ভণি দিনাখনৰ পৰাই ভাওনা ষ্টাৰ্ট হৈছে আমাৰ। আৰু আমি ক'ত পূজা চাবলৈ চাম, এনেকৈ আহোঁতে আমি পূজাবিলাক উপভোগ কৰি আহোঁ, মণ্ডপবিলাক দেখি তাকে দেৱী মাৰ আশীষ লৈ আহোঁ আৰু এনেকৈ আমাৰ পূজাবিলাক এনজয় হৈছে। আচলতে পূজা বুলিবলৈনো কি, য'ত যাৰ যি জীৱন, হয়নে নহয়? বাকী আজি আমাৰ হৈ আছে, ৰাইজে ভালেই পাইছে, দৰ্শকে ভালেই পাইছে বুলি কৈছে। কিমান দূৰ কিমান সম্ভৱ হৈছে আমি নাজানো। আমি আমাৰ শ্ৰেষ্ঠটো দিবলৈ আমি সদায় চেষ্টা কৰোঁ। আৰু এইফালে আমাৰ আজি মনদ্বীপৰো অতিকৈ ধুনীয়া হৈছে। আপোনালোকে তাক আৰু আশীৰ্বাদ দিব দেখি আৰু ভাল কৰিছে, তেনেকৈ আৰু। আজি আচলতে ভিডিঅ'টো আৰম্ভ কৰোঁতে অলপ পলম হ'ল। মই ভাবিছিলোঁ কি অকণমান ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি এটা পেলালি দেই মনি কৰা কথা। মোবাইলটো পেলাই দিয়ক কেনে অকণো যেনিবা শান্তিকৈ বহিব নোৱাৰে। ধুনীয়া হয় এইটো। গ'লে আহিলে পাব, আমগুৰি আহিলে পাব। থুৰীয়া কি হয়? থুৰীয়া হয়। থুৰীয়া আমগুৰি মানে মোৰ কাণৰ কেনেকুৱা ফুটাই বহুত কথা ডাঙৰ হৈ গৈছে। মই ফুটাটো ফুটা পিন্ধোতে দেখিছা, এইটো কিমান ডাঙৰ ফুটা। এইটো ফুটা মানে ফুটা আৰু জমনি দেই এইবোৰ। এদিনাখন যিহেতু দেখুওৱা নহ'ল, আমাৰ অতিকৈ মৰমৰ লৱ আৰু কুশ বৰ্তমান কাপোৰ পিন্ধিয়ে আছে। ওলাবলৈ হ'লে ল'ৰালৈকে ভিডিঅ'টো বনাই লৈছিলোঁ। নামটো কৈ দিয়া। নিবিৰ নয়ন নেওগ দেই। ল'ৰাটোক আশীৰ্বাদ কৰিব, অত্যন্ত ধুনীয়া অভিনয় কৰে। আৰু ইয়াৰ ভিডিঅ'ৰ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই ধুনীয়াকৈ মেনশ্যন কৰি দিম, চাব। আছে কৰিবা দেই বেটা। 12:30 আৰু আমাৰ অলমষ্ট ডান, মানে ভাওনা শেষ কৰিলোঁ। এইফালে মেকআপ ৰিমুভ কৰি এইফালে আছে চবেই খাবলৈ যাওঁ। আপোনালোকক খালী পেণ্ডেলটো দেখাওঁগৈ। ষ্টেজটো দেখুৱাই নাই নহয়, দেখাই দেখোঁগৈ। এইটো ষ্টেজতে আজি আমি কৰিছিলোঁ। এইফালে আছিলে হাজাৰ হাজাৰ দৰ্শক কৰিছিল আৰু এইটো ষ্টেজতে কৰিছিলোঁ। এতিয়া আন্ধাৰ, লাইটবিলাক অফ কৰি দিলে যে এতিয়া আন্ধাৰ যাবলগীয়া। কৰিছিলোঁ
আমি আজি ৰাম পৰাজয় এয়া খাই বৈ মেলি এতিয়া যাবলৈ ওলালোঁ গাড়ীত পালেহি আমাৰ যাওঁ এইফালে পংকজ আহি আছে গোটেই বেগৰে দেখুৱাই পৰিছোঁ মই বেগৰ দেশত সঁচাকৈ আজি বেগৰ দেশত উঠিব আহি মই আজি এয়া এটা বেপাৰী হৈছোঁ আৰু এই কাপোৰ লাগিব নি কাপোৰ দাদা কাপোৰ এইফালে নয়ন দা আজি ইমান ধুনীয়া কণ্ঠৰ মানুহ এই মোক কলা নেদেখিব চা এইফালে সুন্দৰ কণ্ঠৰ লগত সুন্দৰ কণ্ঠৰ লগত ধুনীয়া ধুনীয়া গীতবোৰ গাই যায় এজন বিতুল দা এখেত আছে এইফালে বৰষুণ দি আছে দেই নেকি লাষ্ট ভিডিঅ'ত নে বৰষুণ দি আছে হ'ব ভিডিঅ'ত আমাৰ গতিকে আকৌ আমি এনেকৈ কিবা আপোনালোক লগ পাম গতিকে আজিলৈ ব্লগটো সামৰি মাৰিছোঁ ধন্যবাদ যদি কৰিব যদিহে ভাল লাগে ব্লগটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো লাইক কমেণ্ট চব কৰি দিব চেনেলৰ নাম কি ঈশান হেৰি বুলি কৈ দিয়া আকৌ লাষ্টত হেৰামি বুলি কৈ দিয়া আকৌ ধকেবাজ